Assalamualaikum everyone. Good morning, good evening. কোনটো সময়ৰ পৰা আপোনালোকে এই ভিডিঅ'টো চাই আছে জনাবচোন। তো বতৰটো একেবাৰে শান্ত ডাৱৰীয়া ৰাতি বৰষুণ দিলে আৰু মোৰ মানে তামাম জ্বৰ কাহ চৰ্দি পাই আছে মোৰ বিষ আৰু আজি অলপ ফুৰিবলৈ যাম নানি আৰু এতিয়া মই যাব ওলাইছো আমাৰ গৰুজনীৰ কাৰণে ঘাঁহ আনিবলৈ চ' মই বস্তুবোৰ লৈ ললো আৰু এতিয়া যাওঁ ঘাঁহ আনিবলৈ এয়া বাইক আৰু আজি বাইক হৈ গৈছে ফুৰিব যাম বুলি বাইক কামত গ'ল আৰু এতিয়া বাইকখন লৈ আৰু যাওঁ ব'লক ঘাঁহ আনিবলৈ ঘৰৰ পৰা 2-3 কিলোমিটাৰ দূৰত আহিলো আৰু বাগানৰ মাজত মানে বাগানৰ আছো এতিয়া আৰু বাগানৰ ৰাস্তাবোৰ একেবাৰে বেয়া আৰু একদম খাল বাম গোটেই আৰু শিলগুটি ৰাস্তা ইমান ঠিক কৰা নাই মাত্ৰ মই বাইক লৈ আহিছো যে যেনে তেনে 2 নম্বৰতহে আহিছো তাতকে ওপৰত বাইক চলাবই পৰা নাই আৰু বাগানৰ পৰিৱেশ মানে বহুত ধুনীয়া পৰিৱেশ এইফালে আৰু বতাহ দি আছে আৰু বতৰো শান্ত ভাল লাগিছে পৰিৱেশটো এনেকা পৰিৱেশত অকলে থাকি মানে ভাল লাগে আৰু হ'ব অলপ এইডোখৰ ৰলোহে আৰু অকমান এতিয়া সিফালে পোনে যাব লাগিব অলপমান দূৰ আছে আৰু 100 মিটাৰ আছে এণ্ড এতিয়া বলক গৈ থাকোতে মানে বাইক চলাই থাকোতে ভিডিঅ' কৰিব নোৱাৰো আৰু মানে বাইক চলাই ভিডিঅ' কৰিব পাৰি এটা হাতত কাৰণ এইটো ৰাস্তাৰ কাৰণে নোৱাৰিছো আৰু মানে মোৰ বাইকখনত মোবাইল থোৱা ষ্টেণ্ড লগোৱা নাই সোনকালে লগাম আৰু তেতিয়া আৰু বাইকতো ভিডিঅ'টো কৰিব ভাল হ'ব মানে এতিয়া বলক বাইক ষ্টাৰ্ট দিলো একেবাৰে যাওঁ জেগাত দেখাম আৰু ফাইনেলি আহি পালো নিজৰ লোকেশ্যনত ঘাঁহ নিবলৈ দেখি পাইছে যে মানুহ বহুত আছে আৰু ইয়াত ঘাঁহ বহুত আৰু এতিয়া বলক ঘাঁহ কাটো সোনকালে বহুত কাম আছে ঘৰত গৈ হেই তামাম ঘাঁহ আছে চাওক না ইমানেই ঘাঁহ আজি আৰু ফাৰ্ষ্ট আহিছো ইয়াত মই ঘাঁহ নিব ঘাঁহ মানে আজি ফাৰ্ষ্টহে ঘাঁহ নিব আহিছো এতিয়া লাগো আৰু ঘাঁহ হাততে আহি গৈছে ঘাঁহ কোমল ঘাঁহ হৈছে একেবাৰে কাচি লৈ আহিছো কিন্তু কাচিটো চাওকচোন কেনেকা হৈ আছে কাচিৰ দৰকাৰ হোৱাই নাই মাত একেবাৰে বহি আছে আলহামদুলিল্লাহ হৈ গল এতিয়া যাওঁ বোলো ঘৰলৈ ভাগৰ লাগিল একো খাই অহা নাই ভোক লাগিব ধৰিছে আৰু এয়া এক চুলি হৈ গল এতিয়া বান্ধো লাহে আকৌ গৈ থাকো উফ মানুহ আৰু মানুহ আছে ইয়াত দেই গোটেই বাগানটোত মানুহ মানে ইমানেই ঘাঁহ কাটিব আহিছে মানুহবোৰ ঘাঁহ এই বাগানটোত বহুত আছে এই বাগানটো এইটো নতুনকে ওলাইছে আৰু এই বাগানটোৰ নাম হৈছে মানে ছেকচন নং হৈছে 12 নম্বৰ আৰু এইটো আছে 11 নম্বৰ ইয়াত লাষ্ট ইয়াত 27 নম্বৰলৈকে আছে বাগান মানে দূৰ আছে বাগানবোৰ কিন্তু বহুত দূৰ চ' এতিয়া হৈ গ'ল আৰু বলক যাওঁ ঘৰলৈ ঘৰ গৈ কাম আছে বহুত ফুৰিব যাব আছে প্ৰথমতে গৈ বাইকখন ধুব আছে বাইকখন লেতেৰা হৈছে ধুনীয়াকে বাইকখন ধুব লাগে বলক যাওঁ বাইকখন ধুব লাগে আৰু বাইকখন ৰাখিলো পানী আছে পানী আৰু লাগিব এতিয়া চেম্পু আনিব লাগিব বাইকখন ধুনীয়াকে ধুওঁ আৰু তাৰপাছত ষ্টেণ্ডখনো লৈ আহিলো থৈ মেলি আৰু মোবাইলটো লগাই দিম আৰু ভিডিঅ' হৈ থাকিব বলক এতিয়া বাইকখন ধুওঁ প্ৰথমতে বাইকখন ভালদৰে তিয়াই ললো আৰু এতিয়া আৰম্ভ কৰো ঘঁহিবলৈ বুজিছেনে বোকা কালি ধুইছো বাইক কালি বাইক ধোৱা হৈছে আকৌ দেখিছে বোকা ভিতৰত বোকা ইফালে বোকা মানে বাইকখন ধুবই লাগে ডেইলি মানে বোকা আমাৰ ৰাস্তাটো মানে আৰু কি কম বোকা ৰাস্তাত তেনে ধুব লাগে আৰু চাফা কৰি দিব লাগে দিয়ক এতিয়া বাইকখন ভালদৰে মুচি লওঁ বাইকখন বোকাবোৰ মুচি লেতেৰাবোৰ মুচি হৈ গল এতিয়া দি আছো চেম্পু 1 পেকেট চেম্পু ঘুলি দিছো
ধুনীয়াকে হৈ গ'ল। এতিয়া চেম্পু পানী দি আৰু বাইকখন ধুনীয়াকে মচি দিম। তাৰপাছত দিম শুকাবলে আৰু তাৰপাছত পলিচ মাৰি ধুনীয়া কৰি দিম। তো ফাইনেলি বাইকখন ধুই হৈ গ'ল। সেইটো চাব পাৰে। বাইকখন ইয়াতহে ধুইছিলো মই, ইয়াৰ পৰা বাইকখন নাইকিয়া যে। অ' চৰি, এইফালে আছে বাইকখন। ফাইনেলি হৈ গ'ল ধুই। এতিয়া অলপ দেৰি শুকাবলৈ দিওঁ, তাৰপাছত পলিচ মাৰিম। ফাইনেলি সকলো কাম বন কৰি ওলাই আহিলো আৰু নানী ঘৰ ফালে যাওঁ। তো দিয়ক আৰু আজিলৈ ইয়াতে সমাপ্ত কৰো।